তাৰমানে 1 নম্বৰ আমগুৰি গাঁৱত এখন জগদীশ চৰকাৰে মিটিং আহ্বান কৰিছে। আহ্বান কৰোঁতে আমাৰ গাঁৱৰ ৰাইজ হিচাপে মই তেওঁক মানে প্ৰশ্ন কৰিলোঁ যে আপুনি 17 বছৰেদি আমাৰ ৰাস্তা পদূলি প্ৰত্যেক বছৰে দিম বুলি কয়, কিন্তু নিদিলে। দুখীয়া মানুহখিনি আই ঘৰ নাপালে, দুখীয়া মানুহে বৃদ্ধ পেঞ্চন নাপালে, আৰু ৰাস্তা পদূলিৰ এই গাঁটাগুটি অৱস্থা, ল'ৰা ছোৱালীখিনি স্কুলত যাব নোৱাৰে। গতিকে আপুনি কি কৰিলে? তাৰপিছত তেওঁ মানে ডাইৰেক্ট মোক মানে কি ভাবুকি প্ৰদান কৰি তেওঁ এনেকুৱা কৈছে যে কালাগাঁৱত যাবি, বালিপাৰাত যাবি, চাই ল'ম, খতম কৰি দিম তোক, এনেকুৱা এটা মানে ভাবুকি প্ৰদান। আৰু তাৰপিছতে মোক ঠেলাগতা কৰি দিয়ে। জগদীশ চৰকাৰে নিজে ঠেলাগতা কৰিছে, চাৰ্টৰ কালাৰটো ধৰি ছিঙিছে। তাৰপিছত তেওঁ মানে মই আহি আইনভাৱে থানাত এখন এলিগেশ্যন দিছোঁ। সেই এলিগেশ্যন এতিয়া থানাই কি কৰে। কাৰ নাম দিছে? মই জগদীশ চৰকাৰ, জিয়াউৰ হক, আৰু মই আপোনাৰ আছে 5-6-7জনমান আছে মানুহ, তাৰ গুণ্ডা বাহিনী। সেই গুণ্ডা বাহিনী কেইজনে মোক মানে ভাবুকি প্ৰদান কৰিছে আৰু মোৰ এতিয়া জীৱনৰ নিৰাপত্তাও নোহোৱা হৈছে। তেওঁ ভাবুকি দিছে আৰু ভাবুকি